নমস্কাৰ আজিৰ এই ভিডিঅ'টোত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ঐচ্ছিক অসমীয়া পাঠ্যপুথিৰ লগত জড়িত চুটিগল্পৰ উদ্ভৱ বিকাশ চুটিগল্পৰ জন্মকথা বা চুটিগল্পৰ সংজ্ঞা এনে ধৰণৰ কিছুমান প্ৰশ্ন ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোৰ পোনপ্ৰথমে অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা নাইবা অসমীয়া চুটিগল্পৰ জন্মকথা প্ৰাৰম্ভিক যুগৰ অসমীয়া চুটিগল্প সম্পৰ্কে আলোচনা কৰা এই প্ৰশ্নটোৰ জৰিয়তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিম। বৰ্তমান যুগত সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত সবাতোতকৈ সমৃদ্ধিশালী অংগ হ'ল চুটিগল্প। অৱশ্যে আধুনিক যুগত ই বিশেষ প্ৰাচুৰ্য লাভ কৰিছে যদিও চুটিগল্প কিন্তু একান্তভাৱে আধুনিক যুগৰে বস্তু নহয়। অসমীয়া চুটিগল্পৰ উদ্ভৱ হয় পাশ্চাত্য চুটিগল্পৰ আদৰ্শত। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক। জোনাকীৰ বুকুত ইয়াৰ উদ্ভৱ হয় আৰু তাৰ পিছত অন্যান্য আলোচনী আদিয়ে তাৰ প্ৰসাৰত বৰঙণি যোগায়। যুগ অনুসৰি অসমীয়া চুটিগল্পক দুটা ভাগত ভগাব পাৰি: দ্বিতীয় মহাসমৰৰ পূৰ্ব যুগৰ আৰু যুদ্ধোত্তৰ যুগ। যুদ্ধপূৰ্ব যুগৰ গল্প লেখকসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ'ল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাই চুটিগল্পক দান কৰি তাক একেবাৰে টনকিয়াল কৰি তোলে। ডক্টৰ ডিম্বেশ্বৰ নেওগে বেজবৰুৱাৰ গল্প পুৰণি সাধুকথা আৰু আধুনিক চুটিগল্পৰ সংযোজক সেতু বুলি অভিহিত কৰিছে। সাধুকথাৰ কুকি সুৰভি আৰু জোনবিৰি প্ৰথম অসমীয়া চুটিগল্প সংকলনৰ পুথি। বেজবৰুৱাৰ পিছত উল্লেখযোগ্য গল্প লেখক হ'ল শৰৎচন্দ্ৰ গোস্বামী। গোস্বামীৰ গল্পৰ বিষয়বস্তু সহজ সৰল, অজটিল, গভীৰ সহানুভূতিশীলতা তেওঁৰ গল্পৰ অন্যতম বৈশিষ্ট্য। গল্পাঞ্জলি, মইনা আদি গোস্বামীৰ উৎকৃষ্ট গল্পপুথি। তেওঁৰ লগতে লক্ষ্মীনাথ ফুকন, নকুল চন্দ্ৰ ভূঞা, ডক্টৰ সূৰ্যকুমাৰ ভূঞা, দণ্ডিনাথ কলিতা, হলিৰাম ডেকা আদিয়েও অসমীয়া গল্প সাহিত্যলৈ বিচিত্ৰ বৰঙণি আগবঢ়াইছে। এইখিনিলৈ আমি প্ৰাৰম্ভিক যুগৰ চুটিগল্পৰ বিষয়ে আলোচনা কৰা বুলি ক'লে এইখিনিলৈ লিখিব লাগিব। তাৰ পাছত আহিল দ্বিতীয় মহাসমৰৰ কালত বিভিন্ন কাৰণবশতঃ অসমীয়া গল্প চৰ্চাৰ মানদণ্ড তললৈ নামি যায় যদিও যুদ্ধৰ পিছত অৱশ্যে অসমীয়া চুটিগল্পই পূৰ্বতকৈ বিচিত্ৰ আৰু বহল আকাৰ ধাৰণ কৰে। যুদ্ধোত্তৰ কালৰ গল্প লেখকসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ'ল ছৈয়দ আব্দুল মালিক। বিষয়বস্তুৰ বৈচিত্ৰ্য, অৱহেলিত পীড়িত আৰু সমাজ বৰ্হিভূত সকলৰ প্ৰতি সহানুভূতি, যৌন বাসনাৰ বিচিত্ৰ দুৰ্বাৰ আৰু স্থান বিশেষে সংস্কাৰমুক্ত অভিব্যক্তি আৰু আকৰ্ষণীয় প্ৰকাশভংগী মালিকৰ গল্পৰ প্ৰধান বিশেষত্ব। তেওঁৰ পৰশমণি, ৰঙাগুৰা, মৰহা পাপৰি আদি উৎকৃষ্ট গল্পপুথি। এই যুগৰ অন্যান্য শ্ৰেষ্ঠ গল্প লিখকসকলৰ ভিতৰত দীননাথ শৰ্মা, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঁই, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, যোগেশ দাস, ৰোহিণী কাকতি আদি বিশেষ উল্লেখযোগ্য। এইখিনিলৈকে আমি অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা লিখিব লাগিব। দ্বিতীয়তে হ'ল চুটিগল্পৰ সংজ্ঞা দিয়া। চুটিগল্পৰ সংজ্ঞা: মানৱ জীৱনৰ খণ্ডাংশৰ বিকাশৰ দ্বাৰা সফলতা লাভ কৰা সমৃদ্ধিশালী সাহিত্যৰ ভাগটোৱেই হৈছে চুটিগল্প। চুটিগল্পৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন সময়ত আগবঢ়াই আহিছে। ইয়াৰ সংজ্ঞা নিৰূপণ কৰিবলৈ গৈ এডগাৰ এলেন পোৱে কৈছে, "A short story is a prose narrative requiring from half an hour to 1 or 2 hours in its pursuit." H.G. ৱেলছে সময়ৰ পৰিমাণ আৰু কমাই দি কৈছে যে চুটিগল্প 10 মিনিটৰ পৰা 50 মিনিটৰ ভিতৰত
শেষ হোৱা বাঞ্ছনীয়। তৃতীয় প্ৰশ্নটো হ'ল চুটিগল্প কাক বোলে? বিষয়বস্তুৰ ফালৰ পৰা কেইভাগত ভগাব পাৰি আলোচনা কৰা। সাহিত্যৰ আটাইতকৈ সমৃদ্ধিশালী আৰু আকৰ্ষণীয় ভাগটোৱেই হৈছে চুটিগল্প। বৰ্তমান যুগত সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত ব্যতিক্ৰমী অংগটোৱেই হ'ল চুটিগল্প, কাৰণ ই সম্পূৰ্ণ বাস্তৱ। মানৱ জীৱনৰ খণ্ডাংশ বিকাশৰ ক্ষেত্ৰত চুটিগল্পৰ সফলতা অনস্বীকাৰ্য। চুটিগল্প সংহত অৱশ্যে আধুনিক যুগত ই বিশেষ প্ৰাচুৰ্য লাভ কৰিছে যদিও চুটিগল্প কিন্তু একান্তভাৱে আধুনিক যুগৰে বস্তু নহয়। ইটালী সাহিত্যৰ গেষ্টা ৰোমানৰাম, চছাৰৰ কেণ্টাৰবিউৰী টেলছ আৰু অন্যান্য ইছপৰ সাধু, পঞ্চতন্ত্ৰ আদি সাধুবোৰত চুটিগল্পৰ বিভিন্ন উপাদানৰ নিদৰ্শন পোৱা যায়। বেজবৰুৱাৰ সাধুকথাৰ কুকি অন্তৰ্ভুক্ত সাধুবোৰ চুটিগল্পৰ উৎকৃষ্ট নিদৰ্শন। চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু সমাপ্তি নাটকীয়, সেয়েহে চুটিগল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূৰ্ণ আৰ্ট। বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পক বিভিন্ন ভাগত ভগাব পাৰি। প্ৰেমমূলক, মানৱীয় প্ৰেমৰ কিবা এটা পৰিণতি যিবোৰ গল্পৰ মাজেৰে ৰূপায়িত হৈ উঠে সেইবোৰকে প্ৰেমমূলক গল্প বোলা হয়। এই গল্প সুখাৱহ দুখাৱহ দুয়ো শ্ৰেণীৰে হ'ব পাৰে। বেজবৰুৱাৰ ভদৰী, ৰতন মুণ্ডা, ৰমা দাসৰ আচল টকা আৰু মালিক আদিৰ অধিকভাগ গল্প এই শ্ৰেণীৰ। সামাজিক, এই শ্ৰেণীৰ গল্পত কোনো এটা সামাজিক সমস্যা নাইবা অৱস্থাই বিশেষ প্ৰাধান্য লাভ কৰে। এই শ্ৰেণীৰ গল্পত লেখকৰ সংস্কাৰকামী মনৰ বিদ্যুৎ বিকাশ পৰিদৃষ্ট হয়। বেজবৰুৱাৰ যেনে চোৰ তেনে টাঙোন, শৰৎচন্দ্ৰ গোস্বামীৰ ৰক্তবীজ আদি এই শ্ৰেণীৰ গল্প। প্ৰকৃতি বিষয়ক, যিবোৰ গল্পত প্ৰাকৃতিক পটভূমিত মানৱ জীৱনৰ চিত্ৰ অংকন কৰা হয় নাইবা প্ৰকৃতি মানুহৰ সুখ দুখৰ আধাৰৰূপে ব্যৱহৃত হয় সেইবোৰকে প্ৰকৃতি বিষয়ক গল্প বোলা হয়। পৰিৱেশ অনুসৰি এই শ্ৰেণীৰ গল্পক দুটা ভাগত ভাগ কৰিব পাৰি। কিছুমান গল্পত প্ৰকৃতিৰ আকৰ্ষণীয় ফালটো চিত্ৰিত কৰা হয় আৰু কিছুমান গল্পত প্ৰকৃতিৰ ধ্বংসাত্মক ফালটো বৰ্ণনা কৰা হয়। অতিপ্ৰাকৃতিক, এই শ্ৰেণীৰ গল্পত অতিপ্ৰাকৃতিকতাৰ মধুৰ আস্বাদনে বক্তব্য বিষয়ক ৰহস্যপূৰ্ণ বা ভয়াৱহ কান্তি দান কৰে। H.G. ৱেলছৰ দ্য ৰেড ৰুম, বেজবৰুৱাৰ স্বৰ্গাৰোহণ আদি এই শ্ৰেণীৰ গল্প। হাস্যৰসাত্মক, যিবোৰ গল্পত আখ্যান বা চৰিত্ৰতকৈ হাস্যৰসে অধিক প্ৰাধান্য লাভ কৰে নাইবা হাস্যৰস সৃষ্টিয়ে গল্পৰ প্ৰধান উদ্দেশ্য হয় সেইবোৰকে হাস্যৰসাত্মক গল্প বোলা হয়। এই শ্ৰেণীৰ কিছুমান গল্পৰ হাঁহিৰ অন্তৰালত কাৰুণ্যৰ ফল্গুধাৰা প্ৰবাহিত হয়। বেজবৰুৱাৰ ধোঁৱাখোৱা, ভেমপুৰীয়া মৌজাদাৰকে আদি কৰি অধিকভাগ গল্প এই শ্ৰেণীৰ। পাৰিবাৰিক, এই শ্ৰেণীৰ গল্পত পাৰিবাৰিক বা গাৰ্হস্থ জীৱনৰ কথাই প্ৰধান হৈ উঠে। বেজবৰুৱাৰ যেনে চোৰ তেনে টাঙোন, ভদৰী আদি এই শ্ৰেণীৰ গল্প। মনস্তত্ত্বমূলক গল্প, যিবোৰ গল্পৰ মাজেৰে মানৱ চৰিত্ৰৰ অন্তৰ্নিহিত ক্ৰিয়া প্ৰতিক্ৰিয়া ৰূপায়িত হৈ উঠে সেইবোৰকে মনস্তত্ত্বমূলক গল্প বোলা হয়। লক্ষ্মীনাথ ফুকন, যোগেশ দাস, আব্দুল মালিক, লক্ষ্মীনন্দন বৰা আদি বেছিভাগ গল্পই এই শ্ৰেণীৰ। ডিটেক্টিভ, এই শ্ৰেণীৰ গল্পত কাৰোবাৰ অপৰাধৰ মাজেৰে পুলিচ বিভাগীয় কৰ্মচাৰীৰ বুদ্ধি চাতুৰ্য আৰু কৰ্মতৎপৰতা দেখুওৱা হয়। এফালৰ পৰা ইয়াক অপৰাধমূলক গল্প বুলিও অভিহিত কৰিব পাৰি। বুদ্ধিনিষ্ঠতা এই শ্ৰেণীৰ গল্পৰ মূল বস্তু। অসমীয়া সাহিত্যত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই এই শ্ৰেণীৰ গল্প ৰচনা কৰিছে। চতুৰ্থতে আলোচনা কৰিম চুটিগল্পৰ প্ৰধান উপাদানসমূহৰ বিষয়ে এটি
চমু আলোচনা আগবঢ়োৱা। উপন্যাসৰ দৰে চুটিগল্পৰো কেইটামান বিশিষ্ট উপাদান আছে। সেইবোৰ হ'ল বিষয়বস্তু, ঐক্য, কাহিনী, কথোপকথন আৰু ৰচনা ৰীতি। বিষয়বস্তু: চুটিগল্পৰ বিষয়বস্তু নিৰ্দিষ্ট পৰিধিৰ মাজত বিকশিত হৈ উঠে। চুটিগল্প একোটা ঘটনাৰ প্ৰকাশকো হ'ব পাৰে, নাইবা বিক্ষিপ্ত জটিল ঘটনাৰো বাহক হ'ব পাৰে। আনহাতে ই উপন্যাসতকৈও বহল পটভূমিত সুদীৰ্ঘ কাললৈ খেলা কৰিব পাৰে। উদাহৰণস্বৰূপে আইভিঙৰ ৰিপ ভান উইংকল গল্পৰ কাল সুদীৰ্ঘ, তথাপি সি গল্প। গতিকে বিষয়বস্তুৰ বিশালতা বা সংকীৰ্ণতাৰ ওপৰত গল্পৰ বৈশিষ্ট্য নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে ইয়াৰ প্ৰয়োগৰ ওপৰতহে। ঐক্য: চুটিগল্পৰ আন এটা উল্লেখযোগ্য উপাদান হ'ল ঐক্য। নাটকীয় ঐক্য আৰু চুটিগল্পৰ ঐক্য সমাৰ্থ নহয়। চুটিগল্পৰ ঐক্য উদ্দেশ্যৰ ঐক্য, ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্যই নিৰ্ণয় কৰে, অৰ্থাৎ ইয়াৰ প্ৰতিপাদ্য ভাৱাদৰ্শ মাত্ৰ এটা হ'ব লাগিব আৰু একোটা লক্ষ্য সন্মুখত ৰাখি প্ৰত্যক্ষ পদ্ধতিৰে সি বৰ্ণিত হ'ব লাগিব। কাহিনী: চুটিগল্পৰ আন এটা উল্লেখযোগ্য উপাদান হ'ল কাহিনী। চুটিগল্পৰ কাহিনী শক্তিশালী আৰু বিচিত্ৰধৰ্মী নহয়, তাৰ পৰিৱৰ্তে সহজ সৰল আৰু পোনপটীয়া। অৱশ্যে চুটিগল্পৰ কাহিনী নাটক বা উপন্যাসৰ কাহিনীতকৈ দুৰ্বল হ'ব পাৰে, কিন্তু দুৰ্বলেই হওক বা সবলেই হওক, গল্পৰ মাজেদি বৈ থকা কাহিনীয়ে ধ্বনিত কৰে জীৱনৰ কোনো এক মুহূৰ্তত ঘনীভূত ইতিহাস। এই ইতিহাসৰ ওপৰত অধিক মনোযোগ দিয়াৰ কাৰণে তাক এনেভাৱে উজলাই তোলা হয় যে তাৰ পোহৰতে ব্যক্তিৰ সমগ্ৰ জীৱনকে আগুৰি থকা কোনো এটি অনাৱিষ্কৃত বিশেষত্ব স্পষ্ট হৈ উঠে। কথোপকথন: চুটিগল্পৰ কথোপকথন বৰ্ণনামূলক নাইবা বিশুদ্ধ কথোপকথনমূলক অথবা বৰ্ণনা আৰু কথোপকথনৰ সমন্বয়ত ৰচিত হ'ব পাৰে। গল্প কেৱল বৰ্ণনামূলক হ'লে সি যেনেকৈ গতানুগতিক, বৈচিত্ৰ্যবৰ্জিত, অনাটকীয় হোৱাৰ সম্ভাৱনা, তেনেকৈ বিশুদ্ধ কথোপকথনমূলক হ'লেও প্ৰতিপাদ্য গোটেইবোৰ কথা ব্যক্ত কৰা জটিল হৈ পৰে। সেয়ে চুটিগল্পৰ কথোপকথনৰ ক্ষেত্ৰত গল্পকাৰৰ নিজৰ বিক্ষিপ্ত ভাৱ আৰু মনোবেগক সম্পূৰ্ণৰূপে আয়ত্তাধীন কম কথাতে মনোৰম চিত্ৰ সংযোগৰ মাজেদি চঞ্চল জীৱনৰ কোনো মুহূৰ্তৰ অৱলম্বনক উদ্ভাসিত কৰি তোলা প্ৰধান উদ্দেশ্য হ'ব লাগে। ৰচনা ৰীতি: চুটিগল্পৰ ৰচনাভংগীৰ কোনো নিৰ্দিষ্ট ৰীতি নাই। কেৱল মাত্ৰ গল্প এটা সম্পূৰ্ণ বৰ্ণনামূলক, বিশুদ্ধ কথোপকথনমূলক, বৰ্ণনা আৰু কথোপকথনৰ সমন্বয়ত এই তিনিটা ৰীতিত ৰচিত হ'ব পাৰে। এই তিনিটা ৰীতিৰ ভিতৰত বৰ্ণনা আৰু কথোপকথনৰ মিশ্ৰ ৰীতিটো সৰ্বসাধাৰণৰ গ্ৰহণীয়। ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব কাৰণে ইয়াৰ পিছৰখিনি প্ৰশ্নোত্তৰ পাছৰ ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই নিশ্চয় প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ ভাল পাবা। ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱী সকলোলৈও শ্বেয়াৰ কৰিবা। আৰু যদি নতুনকৈ মোৰ এই চেনেলটোৰ ভিডিঅ'বোৰ চোৱাৰ আৰম্ভ কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবা। আহিবলগীয়া দিনত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিম। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।